ইংৰাজী নৱবৰ্ষ 2022 চনৰ মোৰ আন্তৰিক শুভেচ্ছা সকলো ৰাজ্যবাসী তথা মোৰ সমষ্টিবাসী ৰাজ্যলৈ মই নিবেদিছোঁ যে আজি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ যোগেদি আমাৰ MLA বিলাকক যেটো 50 লাখ টকা প্ৰতি বছৰে দিয়া হয় আৰু এই 50 লাখ টকা আমি ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ পঢ়া শুনাৰ সহায় হোৱাকৈ আমি স্কলাৰশ্বিপ দিব লাগে আৰু আমাৰ অঞ্চলৰ যিবিলাকে অলপ মানে টকা পইচা নোহোৱাৰ কাৰণে নিজৰ সামান্য এটা ৰোগীক বেমাৰক মানে ভাল কৰি ল'ব নোৱাৰে তেনেকুৱা ব্যক্তিসকলক সহায় হোৱাকৈ আমি অনুদান দিব লাগে বেমাৰীটো চাই কাবাক মানে 10,000 কাবাক মানে 20,000 তেনেকৈ আমি দিব লাগে সেইকাৰণে আজি মোৰ সমষ্টি অন্তৰ্গত প্ৰায় আমি 700-800 ষ্টুডেণ্ট আৰু ৰোগীসকল আমি দিব পাৰিম আজি নিচিমা ব্লক কমিটিয়ে তেখেতসকলৰ ব্লকৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকলক এই চেক বিতৰণ কৰিছে ইয়ালৈ আহি মই আনন্দিত হৈছোঁ যে ৰাইজসকলে মানে কৈছে এতিয়া যোৱা কিছু বছৰ আগত এই স্কিমটো তেখেতসকল শুনিছিলে কিন্তু এবাৰো তেওঁলোকে সচককৈ মানে সেই স্কিমৰ দ্বাৰা লাভান্বিত তেখেতসকল হোৱা নাছিল তেখেতসকলে আশ্চৰ্য প্ৰকাশ কৰিছে যে আগতে নোহোৱা কাম আজি সেই কামটো হ'বলৈ গৈ আছে ছাত্ৰ ছাত্ৰীসকলে স্বসাক্ষাতে তেওঁলোকে 5,000কৈ আজি স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছে ৰোগীসকলে 10,000 পৰা 20,000 তেনেকৈ পাবলৈ সক্ষম হৈছে যাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে যে আহি থকা দিনবোৰত তেনেকৈ ছাত্ৰ ছাত্ৰী বা তেনেকৈ গৰীব ৰোগীসকলক যাতে সহায় কৰে তো ময়ো সেইখিনি মোৰ ফালৰ পৰা সেইখিনি প্ৰচেষ্টা নিশ্চয় মই ৰাখি যাম কাৰণ ৰোগীসকলৰ কাৰণে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অহা সেই ধনৰাশি যাতে কোনো পধ্যেই এনেকেই মানে আমি যাব দিব নোৱাৰোঁ যাৰ কাৰণে আমাৰ পঢ়া শুনা যাতে ৰোধ হৈ নাযায় ৰোগীসকলে যাতে অলপ মানে টকা পইচা নোহোৱাৰ কাৰণে তেওঁলোকে যাতে মৃত্যুবৰণ কৰিব লগা নহয় ইয়াৰ নিশ্চয় মোৰ ফালৰ পৰা মই সেইখিনি লক্ষ্য ৰাখিম আৰু আহি থকা দিনবোৰত তেনেকেই বিতৰণ কৰি যাম চবৰে আদৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ 5টা উন্নত ৰাজ্যৰ শাৰীত বহুৱাব মানে তেখেতে এটা চেষ্টা চলাইছে ফোন লৈছে বা তেখেতৰ এটা মিছন এটা লৈছে সেইকাৰণে দেখা যায় যে হয় আমাৰ এই 31 নং চিডলি বিধানসভা সমষ্টিৰ অইন সমষ্টিবিলাকৰ লগত যদি আমি তুলনা কৰোঁ ইয়াৰ যাতায়াতৰ ব্যৱস্থাই কওক ইয়াৰ মানে স্বাস্থ্য ক্ষেত্ৰতেই কওক শিক্ষাৰ ক্ষেত্ৰতেই কওক আৰু ইয়াত মানে ৰাস্তা ঘাটৰ কথাতেই কওক এই মানে বহুত এটা পিছপৰা কাৰণ এইটো মানে সমষ্টিৰ পৰা যোৱা 15টা বছৰ কেবিনেট মন্ত্ৰীত্ব লাভ কৰি মই যে দেখিলোঁ মই ভাবিছিলোঁ কি এই সমষ্টিৰ আৰু তেনেকৈ ডাঙৰ এটা সমস্যা নিশ্চয় নাইগৈ কিন্তু দেখা গৈছে যে ইয়াত গৰাখহনীয়াৰ সমস্যা বানপানীৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা 100 উপৰি সমস্যাৰ দ্বাৰা জৰ্জৰিত সেইকাৰণে মোৰ এটা প্ৰচেষ্টা যে অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো সপোন এই সপোনটো নিশ্চয় বাস্তৱায়িত হ'ব আৰু মোৰ আশা আছে যে তেখেতে আমাৰ এই অঞ্চলকৈ তেখেতে নিশ্চয় মানে নিজৰ হৃদয়ংগম কৰি তেখেতে সেইটো উন্নয়নৰ কৰাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা ল'ব আৰু যোৱা এছেম্বলি যিটো মানে ছেশ্যন তাত তেখেতে কৈছিলে যে আমাৰ এই অঞ্চলৰ আইন নদীকে আদি কৰি কিছুমান নদ নদীবোৰক এটা মিছন হিচাপে লৈ নিশ্চয় গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে প্ৰচেষ্টা চলাব আৰু এটা মিছনো তেখেতে ল'ব মোৰ দৃঢ় বিশ্বাস আৰু তেখেতে কৈছে যে ৰাস্তা ঘাট দলং ঘাটবিলাকৰ য'ত মানে কাঠৰ দলং আছে য'ত নেকি ব্ৰিজবোৰ নাই য'ত নেকি টেক ব্ৰিজবোৰ আছে পুৰণা ব্ৰিজবোৰ আছে এই গোটেইবিলাক আমাৰ লিষ্ট দিবলৈ দিছে তো আমি আমাৰ ব্লক কমিটি বা অঞ্চলৰ ৰাইজৰ লগত মানে কথা পাতি ক'ত তেনেকৈ কাম কৰিব লগা আছে গোটেইখিনি আমি মানে কালেকশ্যন কৰি এতিয়া ছাবমিট নিশ্চয় কৰিম আৰু ইয়াৰ দ্বাৰা আমাৰ অঞ্চলৰ যিটো যাতায়াতৰ ব্যৱস্থা সেইটো নিশ্চয় মানে দূৰ হ'ব আৰু আমিও এটা ফৰৱাৰ্ড এটা বা ডেভেলপ এটা অঞ্চল হিচাপে নিশ্চয় পৰিগণিত হ'ম সেইকাৰণে মই প্ৰচেষ্টা যে এইখিনি কামো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে নেতৃত্বত তেখেতৰ মানে বলিষ্ঠ এটা পদক্ষেপত আমাৰ এই অঞ্চলৰ উন্নয়নৰ এটা মুখ নিশ্চয় আমি দেখিবলৈ পাম